Hey viewers, welcome to my another vlog. আজি মই ভিডিওটোত বিশেষ একো নেদেখাওঁ মানে আজি মই কতো নাযাওঁ আজি মই ঘৰতে থাকিম ঘৰত মই দিনটোত কি কৰোঁ সেয়াই দেখাম কিন্তু অহাকালি ভিডিওটো অলপ স্পেচিয়েল হ'ব কাৰণ অহাকালি মই গৈ আছোঁ সৰ্থেবাৰীত থকা কৃষ্ণগুৰু আশ্ৰমলৈ কৃষ্ণগুৰু আশ্ৰমৰ সেই সুন্দৰ পৰিৱেশটো অহাকালি ভিডিওটোত আপোনালোকক দেখুৱাম কিন্তু আজিৰ ভিডিওটোত মই বিশেষ একো দেখুৱাব নোৱাৰিম বিকজ আজি মই কতো নাযাওঁ আজি ঘৰতে থাকিম আৰু ভিডিওটো আৰম্ভণিতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ভিডিওটো ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব থেংক ইউ এতিয়া মই যাওঁ চকত অলপ চব্জি আনাৰ কাৰণে অৱস্থা নাই তামাম গৰম বাপৰে গৰম তামাম গৰম আমার নিমি কি খাইছে কি খাইছ মা কি কি চল তুমি বোলে হেৰি চ মোবাইল চ বোলে চিকু আমাৰ চাইকেল চলাই আছে উৎপাত তামাম উৎপাত কৰি আছে তুমি তুমি খামি গৈছ তোমাৰ অৱস্থা চ এই খাম ইস খাম জঘন্য চলি দেই স্কুল কে দলে যা কালো তো সরি তো এটা কিছু আছে না হ্যাঁ কি জানো তুমি দেখো সাইডে যাই ফেলে তারপর কি করছিস না কিছু নিবা পারি না কোন স্কুল নয় নতুন কে দিবি তুমি না এই তোমার কণীটো বইল কণী হ'ব বইল কণী কি হয় এই ভিডিও স্কুলত যাব মিছৰ আগত যাব এতিয়া আৰু চিকুটটো বইল কৰি দিবা আজিকু তোমাৰ কণীটো বইল হ'ব ঠিক আছে বিস্কুট কি আছে মা চাও কুক কুক এইফালে কি খাইছ কিবা কবা নেকি হে কি তুমি আহিছিলে তাৰ এক টাইমৰ গায়ত্ৰী মহন্ত সেইটো কথা মানি জানে দিওঁ হে এক টাইমত যে গায়ত্ৰী মহন্ত আহিছিলে এই বডি চাও বডি এই বৈদ্যবতী দুগুৱা এইটো হেমন্তত গায়ত্ৰী মহন্ত আহিছিলা নেকি গায়ত্ৰী মহন্ত মানে আগতে তোমাৰ দৰে আছিল কি বনি আছে আঞ্জা গায়ত্ৰী মহন্ত ইনকে পাকঘৰত ভাত নবনয় নহয় পৰিস্থিতি কৰিব লগা পৰিস্থিতি কৰি নিছি হয় নেকি এইটো কিন্তু ইউটিউবত আপলোড হ'ব এই ড্ৰেছে এটি যাব কিন্তু ইউটিউবত সারা দুনিয়ায় চাব কিন্তু ইউটিউবত আপলোড হ'ব জানে দা মানুহ ইউটিউবত নতুন কাপোৰ আছে বোলে আমি অলপ পথাৰৰ পৰা আহো ৰ'বা বাই বাই দে ড্ৰেছটো মজা হৈছে তোৰ পথাৰত যা কিবা কাম কৰিবি নেকি মাক লাই আহিব লাগিব পথাৰৰ পৰাই ইমান লেতেৰা হৈ আছে পানী হৈছিল নেকি তো ভিউৱাৰ্ছ আমি আহি পালোঁ আমাৰ ঘৰৰ পিছফাল এইটো আমাৰ ফিচাৰীৰ পাৰে পাৰে আমাৰ অলপ খেতি আছে সৰু সুৰা আৰু তাৰ পিছফালে আছে আমাৰ মানে খেতিৰ মাটি ধান খেতি কৰা যায় আৰু এইফালে বাঁহ গছ আছে এইবিলাক বাঁহ গছ আছে এইবিলাক বাঁহ গছ আছে আৰু এইফালে আমাৰ
ফিচাৰীৰ পাৰে পাৰে কি আছে আমি দেখি আছোঁ। বিশেষ একো নাই বাৰু, বহুত কিবা কিবি নাই, অলপ অলপ আছে আৰু দেখাম। এই গৰমত বাঁহৰ তলত থকাৰ মজাটোৱে বেলেগ। বাঁহৰ তলত থকা মজাটো তামাম মজা। অলপো গৰম নাই, ধুনীয়া বতাহ। এডলা নেচৰা নেকি ইমানটো? নেচৰা লাগাই নাই দেখোন। হয় মন্ত তই তাতে দেখবি নেকি? এই আমাৰ ৰুৱা। তাৰপিছত আছে বহুদিন অহাই নাই পিছফালে, একদম ভয়ো লাগে এইখিনি সময়ত। একদম দুপৰীয়াৰ টাইমত সাপ চাপৰ কাৰণে বিৰাট ভয় লাগে। এই জিকাৰ গছ, জিকা নাই কিন্তু গছহে আছে, জিকা নাই। এই অমিতাৰ গছ, অমিতা লাগি আছে তিনিটা আছে মন্ত। এয়া হ'ল নৰসিংহ, নৰসিংহৰ পাত মজা লাগে খাই। আৰু অমিতাৰ গছ, অমিতা লাগি আছে। এডাল গছত বহুত অমিতা আছে। এইডাল আমাৰ চেগুনৰ পুলি। আৰু এই কঠীয়া আমাৰ ৰোৱা কমপ্লিট হোৱাই নাই, তো কঠীয়া এইবিলাক কঠীয়া তুলিব লাগিব, ৰুব লাগিব। কাম চলি আছিল বহুদিনৰ পৰা, কিন্তু আজি কাম কৰা মানুহ নাই। এইবিলাক চব আমাৰ খেতিপথাৰ। এই নেমু টেঙাৰ গছ, নেমু নাই, গছডাল আছে নেমু নাই। একডাল নেমু গছ, নেমু নাই নেকি? লাগে নাই, লাগি আছে না? এই তলত আছে ক'ত? এইটো নেমু, এই নেমু লাগি আছে। এই চিত্ৰনালাৰ গছ, চিত্ৰনালাৰ ধুনীয়া গোন্ধ ওলায়। এই পাতটো যদি মাৰি দিয়া যায়, ধুনীয়া ধুনীয়া গোন্ধ। পৰেশতানৰ কাম কৰি আছে যি পৰেশতা না, আটাক মাতো ৰ। অ' আটা কি কৰি আছ? যাবাৰ হৈ আছ নেকি? ইমান জুম নহয় না। ফুৰিব আহিছোঁ ৰ'বা, পথাৰ চাব আহিছোঁ আজি। হা? এতিয়া মই যাম ঘৰত, সি বোলে অলপ কাম কৰিব, চাফা কৰিব। তো বলক গৈ থাকোঁ। এই বোকা অৱস্থা, তামাম বোকা। এইটো আমাৰ ঘৰৰ কাষতে লাগি থকা ফিচাৰী, এইটো সাগৰ, এইটো ফিচাৰী। এই নেমু গছ, ফিচাৰীটো দেখি আছোঁ ভালকৈ। তো আহি মই পালোঁ ঘৰ। আৰু ভাত খাই আছে আমাৰ নিমি মাজনী, আমাৰ ভাত খাই আছে। ভাত খাই আছ মা? হা ভাত খাই আছ? চাওঁ এগুণ পানী লাৰি লাৰি ভাত খাই নেকি হা মা? চাওঁ 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 কক মোক ধোলা যা খ। গাড়ীৰ ড্ৰাইভাৰ নাখায় দাই আগুন জিবা চাওঁ কাণ চাওঁ, কাণ ক'ত? কাণ ক'ত? কাণ ক'ত? কাণ ক'ত?
নাক ক'ত নাক চকু ক'ত হাত হাত ক'ত হাত ভৰি ভৰি চুলি চুলি ক'ত চুলি পেট ক'ত পেটটো ক'ত পেট 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 ক'ত ওইটো পেট আৰু চলা ক'ত চলা সেইটো চলা পেন ক'ত সেইটো একেলগে কৰ, চলাই পেলাই একেলগে আঙুলি ক'ত মা আঙুলি জানে কামৰে দেখি দিছে আঙুলি এইটো দাঁত ক'ত দাঁত 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 গুণ ফেন ক'ত ফেন ফেন ক'ত ফেন ফেনখন দেখি দেখা হা এইটো ফেন খাই দিয়া ভেৰি গুড সময় হ'ল 5:40 এতিয়া মই অলপ বাহিৰত ওলাই যাম গাঁৱতে বেলেগ জেগাত নাযাওঁ আৰু এতিয়া বাজিল 5:40 তো মই এতিয়া গাড়ীৰ চাবিটো ল'লোঁ মই গৈ আছোঁ মই গাড়ী উলিয়াম এতিয়া মই লৈ যাম স্কুটি যিহেতু ওচৰতে যাম আৰু গাড়ীত কম আছে তেল আচলতে গাড়ীত তেল একেবাৰে কম আছে গধূলি সময়ত এইখিনি ঠাইত থাকি খুবেই ভাল লাগে মোৰ খুব প্ৰিয় ঠাই এইখিনি একদম ভিৰ ভাৰ নাই আৰু এয়া মৰুৱা বজাৰ চক জানে এইখন হ'ল মৰুৱা আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় মোৰ হাইস্কুলীয়া জীৱন এইখন বিদ্যালয়তে পাৰ হৈছিল তো সময় হ'ল 6টা এতিয়া মই ডাইৰেক্ট ঘৰলৈ যাম তো গাইজ ভিডিঅ'টো আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ